প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইউপিপিএল দল তেখেতসকল যে এটা মুছলিম বিৰোধী দল আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এজন মুছলিম বিৰোধী নেতা এই কথা কিন্তু তেখেতে বাৰে বাৰে কিন্তু প্ৰমাণ দি আহিছে। জাতিটোৰ পৰা এজন নমিনেট এমচিএল দিব লাগিছিল, কিন্তু তেখেত যেহেতু মুছলিম বিৰোধী এজন নেতা সেইকাৰণে হয়তো আমি ক'বলৈ বাধ্য হৈছো যে তেখেতে এজন নমিনেট এমচিএল আমাৰ জাতিটোৰ পৰা নিদিলে। যি ওয়াকাফ এমেন্ডমেন্ট বিল এক্ট যি পৰিণত হল সেই আইনখনত তেখেতৰ দুজন এমপি নিৰ্লজ্জভাৱে মুছলমানসকলক অপমান কৰি সেই এক্টখনত কিন্তু তেখেতসকলে সন্মতি জনাইছিল। বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতৰ দুজন এমপিয়ে এই ওয়াকাফ এমেন্ডমেন্ট এক্টখনক সমৰ্থন কৰি তেখেত যে মুছলমান বিৰোধী নেতা এই কথাখিনি আকৌ এবাৰ তেখেতে কেৱল প্ৰমাণ কৰি দেখুৱালে। প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলমানসকলৰ যি বাক স্বাধীনতা সেই বাক স্বাধীনতাও কিন্তু তেখেতে কাঢ়ি ল'ব বিচাৰিছে। এই বিটিচিখনত তেখেতে কিন্তু ছুইজাৰলেণ্ড বনাম বুলি কৈছিল, মহিলাসকলক সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকাকৈ দিম বুলি কৈছিল, কিন্তু আজিলৈকে তেওঁৰ এই যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল। যে যোৱা কিছুদিন আগত বিজেপি আৰু বিজেপি দলৰ যিসকল সহযোগী দল আছে তেওঁলোকে লোকসভা আৰু ৰাজ্যসভা ওয়াকাফ এমেন্ডমেন্ট এক্ট নামৰ এটা আইন প্ৰণয়ন কৰিছে। আমি ক'ব বিচাৰিছো সেই এমেন্ডমেন্ট এক্টখন সমগ্ৰ ভাৰতবৰ্ষত বসবাস কৰা এক মুছলমানসকলৰ এক সৰ্বনাশী আইন। গতিকে আমি এই সৰ্বনাশী আইনখনৰ বিপিএফৰ সংখ্যালঘু পক্ষৰ তৰফৰ পৰা আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু সমান্তৰালভাৱে আমি বিজেপি আৰু বিজেপি সহযোগী দলসমূহক কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছো যে অতি শীঘ্ৰেই এই আইনখন তেখেতসকলে যেন বাতিল কৰাৰ কাৰণে তেখেতসকলে যেন বাতিল কৰে তাৰ কাৰণে আমি আহ্বান জনাইছো। এইখিনিতে আমি বিপিএফ প্ৰধান অৰ্থাৎ বিপিএফ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰীদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। এইকাৰণে আমি ধন্যবাদ তেখেতক আমি জ্ঞাপন কৰিব বিচাৰিছো যে আমি দেখিছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতৰ ফেচবুকত তেখেতে এটা পোষ্ট কৰিছে, যি পোষ্টত তেখেতে এই আইনখন লৈ চিন্তা ব্যক্ত কৰিছে আৰু সমান্তৰালভাৱে তেখেতে বিটিচিত বসবাস কৰা মুছলমান সমাজলৈ তেখেতে এটা বাৰ্তা দিছে যে অহা দিনত বিপিএফৰ চৰকাৰ হোৱাৰ লগে লগে বিটিচিত থকা যি মুছলমানসকলৰ যি মছজিদ মাদ্ৰাছাৰ কবৰস্থান আছে সেই মছজিদ মাদ্ৰাছাৰ কবৰস্থানৰ মাটিসমূহ সংৰক্ষিত কৰিব আৰু সেই মাটিসমূহ তেখেতে পট্টা প্ৰদান কৰিব। গতিকে তেখেত সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আমি সংখ্যালঘু পক্ষৰ তৰফৰ পৰা বিটিচিত বসবাস কৰা মুছলমানৰ হৈ তেখেতক আকৌ এবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছো। দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছো, আমি কিন্তু বৰ্তমানৰ বিটিচি চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইউপিপিএল দল তেখেতসকল যে এটা মুছলিম বিৰোধী দল আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এজন মুছলিম বিৰোধী নেতা এই কথা কিন্তু তেখেতে বাৰে বাৰে কিন্তু প্ৰমাণ দি আহিছে। আমি উদাহৰণ হিচাপে ক'ব পাৰো, যি সময়ত এনআৰচি আপডেশ্যন হৈছিল সেই সময়ত কিন্তু আটাইতকৈ শংকিত হৈ আছিল আমাৰ মুছলমান জাতিটোৱে। মুছলমানসকলে বাৰে বাৰে হেয়াৰিং কৰি তেখেতসকলৰ নামটো কিন্তু ফাইনেল যি ড্ৰাফ্ট ওলাইছিল সেই ড্ৰাফ্টক আনিবলৈ সক্ষম হৈছিল। এক কথাত ক'বলৈ গ'লে সেই কুঁহিয়াৰৰ চেপা দি কিন্তু আমাৰ মানুহখিনিক চেপা হৈছিল, অৰ্থাৎ হেয়াৰিং কৰা হৈছিল। সেই হেয়াৰিঙৰ জৰিয়তে আমি আমাৰ নামবোৰ যেতিয়া ফাইনেল এনআৰচিৰ ফাইনেল ড্ৰাফ্টত যেতিয়া আনিবলৈ সক্ষম হৈছিলো তেতিয়া কিন্তু সেই প্ৰমোদ বড়ো ডাঙৰীয়াই এক ৰাতিৰ ভিতৰতে তেখেতৰ ড্ৰাফ্টত যেতিয়া আনিবলৈ সক্ষম হৈছিলো তেতিয়া কিন্তু সেই প্ৰমোদ বড়ো ডাঙৰীয়াই
এক ৰাতিৰ ভিতৰতে তেখেতৰ নেতৃত্ব লাখ লাখ মুছলমান মানুহৰ বিৰুদ্ধে তেখেতে কিন্তু অবজেকশন দিছিল। গতিকে তেওঁৰ সেই অবজেকশনৰ দ্বাৰা আমি কিন্তু স্পষ্ট হৈছিলো যে তেখেত এজন মুছলমান বিৰোধী নেতা। আৰু এই তেখেতে বিটিসি চিফ হোৱাৰ লগে লগে আপোনালোকে প্ৰত্যেকেই জানে যে বিটিসিত আমি মুছলমান দ্বিতীয় বৃহৎ জনসংখ্যা, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ এজন প্ৰতিনিধি আজিৰ তাৰিখত বিটিসি চৰকাৰত নাই। তেখেতে এজন হলেও কিন্তু আমাৰ জাতিটোৰ পৰা এজন নমিনেট এমচিএল দিব লাগিছিল, কিন্তু তেখেত যেহেতু মুছলিম বিৰোধী এজন নেতা, সেইকাৰণে হয়তো আমি ক'বলৈ বাধ্য হৈছো যে তেখেতে এজন নমিনেট এমচিএল আমাৰ জাতিটোৰ পৰা নিদিলে। আৰু শেহতীয়াকৈ যি ওয়াকাফ এমেন্ডমেন্ট বিল এক্ট যি পৰিণত হল, সেই আইনখনত তেখেতৰ দুজন এমপি নিৰ্লজ্জভাৱে মুছলমানসকলক অপমান কৰি সেই এক্টখনত কিন্তু তেখেতসকলে সন্মতি জনাইছে। গতিকে আমি তেখেতসকলক গৰিহণা দিছো আমি। আৰু তেখেতসকলে বিশেষকৈ প্ৰমোদ বৰা ডাঙৰীয়াই তেখেতৰ দুজন এমপিয়ে এই ওয়াকাফ এমেন্ডমেন্ট এক্টখনক সমৰ্থন কৰি তেখেত যে মুছলমান বিৰোধী নেতা এই কথাখিনি আকৌ এবাৰ তেখেতে কেৱল প্ৰমাণ কৰি দেখুৱালে। গতিকে মই কেৱল এইখিনিতে তেখেতে প্ৰমোদ বৰা ডাঙৰীয়া কেৱল এইখিনিতে ক্ষান্ত নাথাকি তেখেতে মুছলমানসকলৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। অৰ্থাৎ মই ক'ব বিচাৰিছো যে আজিৰ তাৰিখত প্ৰমোদ বৰা ডাঙৰীয়াই মুছলমানসকলৰ যি বাক স্বাধীনতা, সেই বাক স্বাধীনতাও কিন্তু তেখেতে কাঢ়ি ল'ব বিচাৰিছে। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিম যে আপোনালোকে নিশ্চয় চাইছে, মই ফেচবুকত চাইছো, ইয়াতে মোৰ প্ৰমাণ আছে যে ইউপিপিএলৰ সংখ্যালঘু পক্ষৰ তৰফৰ পৰা এটা ফটোৱা জাৰি কৰা হৈছে। মই ফটোৱা বুলি কৈছো, এটা ফটোৱা জাৰি কৰা হৈছে। মই ফেচবুকত চাইছো, মই নিজে কোৱা কথা নহয়। এটা ফটোৱা জাৰি কৰা হৈছে, তাতে স্পষ্টকৈ কোৱা হৈছে যে ইউপিপিএলত থকা কোনো এজন মুছলমান নেতাই যাতে এই ওয়াকাফ এমেন্ডমেন্ট এক্টক লৈ যাতে কোনো ধৰণৰ বক্তব্য প্ৰদান নকৰে। বৰ দুৰ্ভাগ্যজনক কথা। মই আপোনালোকৰ জৰিয়তে ইউপিপিএলত থকা মুছলমান ভাইসকলক প্ৰশ্ন কৰিব বিচাৰিছো, আপোনালোকৰ স্থিতি কি? আপোনালোকে এই যি আমাৰ জাতি ধ্বংসী ওয়াকাফ এমেন্ডমেন্ট এক্ট যিখন প্ৰণয়ন হৈছে, আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে এই বিলৰ এই আইনৰ কিন্তু বিৰুদ্ধে কিন্তু আন্দোলন আৰু প্ৰতিবাদ হৈ আছে, কিন্তু আজিৰ তাৰিখত আপোনালোকে নিমাত হৈ আছে। গতিকে আজি এই আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে মই প্ৰশ্ন কৰিব বিচাৰিছো যে আপোনালোকে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। আৰু লগতে মই বিটিসিত বসবাস কৰা মুছলমানসকলক মই আহ্বান জনাম, বিটিসিবাসী ৰাইজক মই আহ্বান জনাম, এই প্ৰমোদ বৰা এজন মিছলীয়া। তেখেতে কিন্তু ইলেকশ্যনৰ আগে আগে বিটিসি ইলেকশ্যনৰ আগে আগে কৈছিল ওৱান ভোট ওৱান জব, অৰ্থাৎ ইউপিপিএল চৰকাৰ হোৱাৰ লগে লগে প্ৰত্যেকটো ঘৰে ঘৰে তেখেতে চাকৰি দিম বুলি মিছা কথা কৈছিলে। এই বিটিসিখনত তেখেতে কিন্তু ছুইজাৰলেণ্ড বনাম বুলি কৈছিল। মহিলাসকলক সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকাকৈ দিম বুলি কৈছিল। কিন্তু আজিলৈকে তেওঁৰ এই যিবিলাক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল। গতিকে মই বিটিসিবাসী ৰাইজক মই আহ্বান জনাম, বিশেষকৈ মুছলমানসকলক মই আহ্বান জনাম, এই মুছলমান বিৰোধী নেতা প্ৰমোদ বৰা ডাঙৰীয়া আৰু ইউপিপিএল দলক আপোনালোকে যাতে বয়কট কৰে অহা বিটিসি নিৰ্বাচনত। যি দলৰ মুৰব্বীয়ে আমাৰ মুছলমান বিৰোধী মুছলমানসকলক মাজে মধ্যে অপমান কৰি থাকে, সেইজন নেতাৰ বিৰুদ্ধে যাতে আপোনালোকে সঠিক সিদ্ধান্ত লয় অহা বিটিসি নিৰ্বাচনত, তাৰ কাৰণে মই সকলোকে আহ্বান জনাই মই আজিৰ প্ৰেছ মিটত এইখিনি মই ক'বলৈ